37তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে ডাউনটাউন হস্পিটালে দীঘলী পুখুৰীৰ ওচৰৰ লক্ষীধৰপুৰা ক্ষেত্ৰত দুদিনীয়া বহু প্ৰত্যাহিত ডাউনটাউন হেল্থ মেলা 2026 আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানটো প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুৱে উদ্বোধন কৰে। অনুষ্ঠানত পৰিচালন সঞ্চালক ডাক্তৰ এন দত্ত, চিকিৎসা সঞ্চালক ডাক্তৰ BK গগৈ, সঞ্চালক বিশ্ব দত্ত আৰু চিকিৎসা অধীক্ষক ডাক্তৰ উদয়ন বৰুৱা উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি ডাক্তৰ এন দত্তই সকলোৰে বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ডাউনটাউন হস্পিটেলৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, 37 বছৰ ধৰি ডাউনটাউন হস্পিটেলে মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। এই স্বাস্থ্য মেলাখন হৈছে সমাজৰ ওচৰলৈ অত্যাৱশ্যকীয় চিকিৎসা সেৱা লৈ যোৱাৰ দিশত আমাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্বাস্থ্য মেলাৰ প্ৰথম দিনটোত নাগৰিকে বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু সেৱাৰ সুবিধা লাভ কৰে। প্ৰথম দিনটোতে অভূতপূৰ্ব সঁহাৰি পোৱা যায়, য'ত চহৰৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলে বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু ৰোগ নিৰ্ণয় পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। জেনেৰেল মেডিচিন, ডায়েবেটলজি, সাধাৰণ অস্ত্ৰোপচাৰ, শিশু ৰোগ, কাৰ্ডিঅলজি, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান, স্তন কৰ্কট স্ক্ৰিনিং, ENT আৰু ভাৰ্টিগো, ইউৰলজি, মনোৰোগ বিজ্ঞান, পালমোনাৰী মেডিচিন আৰু অৰ্থপেডিক্স বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ৰোগীক বিশেষ পৰামৰ্শ আগবঢ়ায়। এই স্বাস্থ্য মেলাখনত ফিজিঅ'থেৰাপি, মনস্তাত্ত্বিক পৰামৰ্শ আৰু খাদ্য পৰামৰ্শ অন্তৰ্ভুক্ত কৰি এক সামগ্ৰিক স্বাস্থ্যসেৱা পদ্ধতিৰ ব্যৱস্থা কৰা হয়। ডাক্তৰৰ পৰামৰ্শ অনুসৰি বিনামূলীয়া অনুসন্ধানসমূহ যেনে ৰক্তচাপ পৰীক্ষা, BMI স্ক্ৰিনিং, যাদৃচ্ছিক ৰক্ত শৰ্কৰা পৰীক্ষা, HbA1c, নিউৰোপেথি পৰীক্ষা, লিপিড প্ৰফাইল আৰু ECG আদি কৰা হয়। নাগৰিকসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি চিকিৎসা অধীক্ষক ডাক্তৰ উদয়ন বৰুৱাই কয়, প্ৰতিৰোধ আৰু আগতীয়া ৰোগ নিৰ্ণয় অতি গুৰুত্বপূৰ্ণ। যোৱা বছৰ 1400ৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰিছিল। এই স্বাস্থ্য মেলাখনৰ জৰিয়তে লোকসকলে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ আৰু সঠিক চিকিৎসা পৰামৰ্শ ল'বলৈ আগবাঢ়ি আহিব বুলি আমি আশা কৰোঁ। উল্লেখ্য যে এই স্বাস্থ্য মেলাখন 12 ফেব্ৰুৱাৰী 2026 তাৰিখেও পুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ অব্যাহত থাকিব। ডাউনটাউন হস্পিটেলে সকলো আগ্ৰহী নাগৰিকক উপস্থিত থাকি এই বিনামূলীয়া স্বাস্থ্যসেৱাৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। হয়, ডাউনটাউন হস্পিটেলৰ মানে 37 সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি এইবাৰ এই হেল্থ মেলা আয়োজন কৰিছোঁ, ফ্ৰী মেগা হেল্থ মেলা। যোৱা 15 বছৰে আমি এই ফ্ৰী মেগা হেল্থ মেলাৰ আয়োজন কৰি আহিছোঁ। এই হেল্থ মেলাত বিশেষকৈ বিশেষজ্ঞ আৰু ছুপাৰ স্পেচিয়েলিষ্ট দুইটা ধৰণৰ ছাৰ্ভিচ ফ্ৰী অফ কষ্ট দিয়া যায়। তাৰে ভিতৰত আপোনাৰ মেডিচিনৰ আছে, তাৰপিছত জেনেৰেল চাৰ্জাৰী আছে, গাইনেকলজি আছে, ইভেন চাইক্ৰিয়াট্ৰিক কাউন্সেলিং আছে, কাৰ্ডিঅ'লজি আছে, অৰ্থপেডিক আছে, তাৰপিছত কাৰ্ডিঅ'লজি ক'লোৱে। তো বিভিন্ন সেনেকুৱা বিভাগৰ ইউৰলজি আছে, অৰ্থপেডিকৰ লগতে ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্ট আৰু ৰিহেবিলিটেশ্যন ডিপাৰ্টমেণ্ট আছে, আই টেষ্টিং হৈ আছে। তো গোটেইখিনি বিভাগৰ ডক্টৰখিনিয়ে আপোনাৰ ফ্ৰী অফ কষ্ট চিকিৎসা প্ৰদান কৰি আছে। তো যোৱা বছৰতো আমি দেখিছিলোঁ এৰাউণ্ড 1450 মানুহে আহি উপকৃত হৈছে। তো এইবাৰো আমি ভাবিছোঁ যথেষ্ট সংখ্যক ৰাতিপুৱাৰ পৰা যিখিনি সঁহাৰি পাইছোঁ, তো যথেষ্ট সংখ্যক মানুহ চাগে এইবাৰো হ'ব। আৰু ইয়াতে ডক্টৰৰ ফ্ৰী কনচাল্টেশ্যনৰ উপৰিও আমি বিভিন্ন বিভাগৰ বিভিন্নকেইটা টেষ্ট আমি ফ্ৰী অফ কষ্ট উপলব্ধ কৰাইছোঁ। যেনেকৈ আপোনাৰ ৰেণ্ডম ব্লাড চুগাৰ হওক বা HbA1c হওক, ইভেন ৰেটিনোপেথি নতুনকৈ এইবাৰ অন্তৰ্ভুক্ত কৰিছোঁ, ডায়েবেটিক ৰেটিনোপেথি, আৰু নিউৰোপেথিও আমাৰ ইয়াতে টেষ্ট কৰা হৈছে, ECG কৰা হৈছে, আৰু কাৰোবাক লাগিলে আই টেষ্টিংখিনি পাৱাৰ টেষ্টিং কৰি দিয়া হৈছে। আৰু তাৰোপৰি ফিজিঅ'থেৰাপি আৰু ৰিহেবিলিটেশ্যনৰ ফালৰ পৰা তেখেতসকলে মানুহজনক ডেমো দি পেলাই কেনেকৈ তেখেতৰ ঘৰতে কামখিনি কৰি থাকিব পাৰে সেই সংক্ৰান্তেও মানুহক বুজাইছে। তো এইখিনি ক্ষেত্ৰত আজি দুদিনীয়াকৈ আমি এইবাৰ আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা 10টাৰ পৰা ষ্টাৰ্ট হৈছে আৰু 3টা বজালৈকে থাকিব। কাইলৈও একেধৰণে 10টাৰ পৰা 3টালৈকে থাকিব। তো কোনোবাই যদি সেনেকুৱা ইচ্ছুক ব্যক্তি থাকে, তেখেতসকলে ইয়াতে লক্ষীধৰপুৰা ক্ষেত্ৰত যিহেতু এটা প্ৰপাৰ জেগা আৰু আপোনাৰ চেণ্টাৰ প্লেচ হয়, তো তাতে আপোনাৰ আহি পেলাই সুবিধাখিনি ল'ব পাৰিব তেখেতক। ধন্যবাদ।